আপোনালোকৰ দিনত কি মানুহে কি কাম কৰিছিলে মানে কেনেকুৱা মানে আগতে চাকৰি তাকৰিটো ইমান নাছিল চাগে তেতিয়া চাকৰি বাকৰি নাই মানুহে কেনেকে পইচাবোৰ কেনেকে পইচা পাতি চাপৰি খেতি কৰে নহয় চাপৰি খেতি মাহ সৰিয়হ আলু ধান চাউল যি য'ত তাতে চাপৰিতে হয় খেতি সেইবিলাক বুজিছ নাই সেইবোৰকে বেছি কিনি আৰু মানুহে খায় আৰু তাতে হাজিৰা মাজিৰা সেইবোৰ হাল কোবাব লাগিব কলকতাই মাৰিব লাগিব হাজিৰা তেতিয়া কেইটকা তেতিয়া তুমিও কম কেইটকা আছিল 3 টকা 2 টকা 2.5 টকা এনেকুৱা হাজিৰা সেই সময়ত সেইটো সময়ত গোটেই দিনটো কৰিলে 3 টকা হাজিৰা 3 টকা কিছুমানে দিয়েও নিদিয়েও 2 টকাহে দিয়ে যাতে কি পাই কি পাই তেতিয়া দিনত 3 টকা আজি কিমান হ'ব আগৰ দিনত 3 টকীয়া বস্তু তেতিয়া 100 টকা হ'ব এতিয়া 3 টকাত যিমানটো বস্তু পাইছো এতিয়া 100তকৈ বেছিহে লাগিব নেকি বুজিছনে 100তকৈ বেছি এতিয়া 3 টকা কি কেনেকুৱা ৰ'বা তেতিয়া পইচা হ'ল 2 পইচা 1 অনা 2 অনা 10 সেইবোৰ মানে তেনেকুৱা পইচা আছিলে চেকি আধলি এইবোৰ মানে আজিকালি নিচিনা পইচা নহয় পইচা নামবোৰ বেলেগ বেলেগ নেকি সেইবোৰ পইচা দামী পইচা আজিকালি পইচাৰ লগত নিমিলে সেইবোৰ নামকেইটা কওক নামকেইটা কওক মই কৈছো নহয় 1 অনি 2 অনি 4 অনি 8 অনি টকীয়া সেইবোৰ টকীয়া বস্তুবোৰ চিকা টকা আছিলে তেতিয়া সেইবোৰ মূল্য বেলেগ সেইবোৰ পইচাবোৰ ৰূপৰ পইচা আছিলে আজিকালি এইবোৰ আদ্ৰটো এইবোৰ নহয় সেইবোৰ আকৌ দামী দামী বস্তু 3 টকা পইচা পাই 3 টকা পইচা পাই কি বস্তু আনেকি 3 টকাত 3 টকাত যিটো খাবলগীয়া বস্তু চাউল দাইল তেল নিমখ যি য'ত লাগে চব আনিব নাই সেই 3 টকাতে গোটেই বজাৰখন আহি যাব বুজিছনে নাই এতিয়া মই গৈ পাইছোঁ নহয় এতিয়া 500 টকা এটা লৈ গ'লে নাহনি চাৰিআলি প্ৰথম কি পুৰা মতে বজাৰখন নহয় তথাপিও যেনে তেনে অনা হয় তেতিয়া সেইখন 10 টকা পইচা 10 টকা নালাগিব অলপ কমহে লাগিব সেইখন ভাড়া আনিব নাই সম্পূৰ্ণ আহি যাব আগতে 3 টকা পইচা এতিয়া 500 টকা একেবাৰে কৈছো ন কাম হৈ যাব সেয়াই এতিয়া বস্তুবোৰৰ দাম কম নহয় এতিয়া চাউলৰ কেইটকা দাম চাউলৰ হেৰি চাউলৰ খুব বেছি 2 অনা 1 অনা চাউল দেই তেতিয়া মিঠাতেল কেনেকুৱা মিঠাতেল তেতিয়া পোৱাত 10 পইচা লয় পোৱাত 10 পইচা আগতে মিঠাতেলবোৰ মানে লাগে পায় মিঠাতেলবোৰ বটল নাপায় বটল তেতিয়া টিঙতহে থাকে তেতিয়া সেইবোৰ নাই নিমখৰ 2 পইচা 2 পইচা দিলে 1 কেজি পাব 1 কেজি নহয় তেতিয়া 1 কিলো 1 কিলো নহয় এখে আধে পোৱা 10 টকা এনেকুৱাহে আছিলে এতিয়াহে কিলোগ্ৰামত জোখাইলে তেতিয়া সেইবোৰ নাই তেতিয়া ধৰা এইবোৰ পুৰণা হেৰি কাৰবাৰ তেতিয়া বস্তু কি দাম বেছি আছিল বস্তু আৰু ধৰা কি বস্তু বেছি দাম নেকি তেতিয়া হেৰি এই ধানৰ মোনে এমোন ধানত 12 টকা 10 টকাকৈও পায় 12 টকা ৰবা তেতিয়া আকৌ এটা কথা এখন দিনা কোৰ কিনিবলৈ গ'লো দেই এইখন ডবল কোৰখন খুব বেছি আৰু 10 টকা 12 টকা তাতে নহয় কোৰখনত 10 টকা ল'ব আৰু ডবল কোৰখন তেতিয়া সেই সময়ত তেতিয়া 10 টকা সেইবোৰ লোহা জাতীয় বস্তুবিলাক অকণমান দাম
তাৰপৰা এইবিলাক আৰু ধৰা এই তেতিয়া আকৌ প্ৰতাপ বিটো খুব চলিছিলে দেই। প্ৰতাপ বি এমুঠি জুই চোলা এটা 10 পইচা এটা লাগিব। সেই 10 পইচাটো দিলে যেনিবা বিৰি মুঠিয়ে জুই চোলা এটা দিব। 10 পইচা কেনেকুৱা? 10 পইচা মানে হেৰি এটা দুৱনি এটা দুপইচি এটা এহে 10 পইচা। এই আজিকালি 10 নাইকিয়া ওলাইছে সেইবোৰ লগত নহয়। এইটো দুৱনিটোৰ লগত এই দুপইচাটো মিলাব লাগিব, তেতিয়া হ'ল 10 পইচা। 10 পইচা এই মানে কাগজ পইচা বেছি দামী পইচা কি আছিলে একদম বেছি? আজি এতিয়া যেনেকে 500 টকীয়া আছে ন দামী, চবতকে বেছি এতিয়া 500 টকীয়া পইচাটো 2000 টকীয়াটো বন্ধ হ'লেই হ'ল। মানে তেতিয়া কি পইচা আছিলে বেছি দামী একেবাৰে? তেতিয়া চবতকে বেছি হেৰি নহয়, তেতিয়া কাগজৰ পইচাটো কমেই আছিলে বাৰু। চব চিকা টকা, শুনিছানে? গম পাইছো। টকীয়া পইচাবোৰ টকীয়াহে যে সেইবোৰ দুটকী নহয়, অকল টকীয়া। খালি পইচাটো ইমান ডাঙৰ ঘূৰণীয়া গধুৰ পইচা নহয় এতিয়া যেনেকে 500 টকীটো চবতকে মানে বেছি পইচা ন? এতিয়া কি পইচা? তেতিয়া এইবোৰ 500 1000 টকীয়া না সৰু পইচা। চব তেতিয়া সৰুৱে সৰু পইচা, মানে বেছি দামী পইচা নাই আৰু। নাই। এই 20 টকা 30 টকা মানে 10 টকী থোৱা আছিলে। অকল 10 টকী আছে? 10 টকী 5 টকী এনেকুৱা পইচাই আছিলে। 10 টকীটো চবতকে বেছি। 100 টকীও আছে, 100 টকীটো আছিলে। তাতকে ওপৰত নাই? ওপৰত নাই। মানে 100 টকীটো চবতকে ওপৰ? 100 টকী সেইটো ওপৰ সেইটো। আজিকালি নিচিনা নহয় তেতিয়া। মানে 2000 টকীটো যেনেকে এতিয়া ওপৰ এতিয়া সেইবোৰ আজিকালি এইবছৰ পৰা হ'ল আছে, তেতিয়া সেইবোৰ নাই। সেইবোৰ 2000 4000 নাই।